ইউ हेलो गाइज वेलकाम बैक टू माय यूट्यूब चैनल। तो আজিৰ ভিডিঅ'টো মানে অলপ বেলেগ ধৰণে আৰম্ভ কৰিম। মানে মই এতিয়া যাই আছোঁ ক'ত আজমল কলেজত, মানে ফ্ৰেছাৰ্ছ হৈ আছে। তো তাত যাম আৰু তাত যাই কিনে কেইটামান ভিডিঅ' বনাম। চ' আপোনালোকে চাব আৰু কমেণ্ট কৰি জনাব কেনে লাগিছে। তো ফাইনেলি ফ্ৰেণ্ডসকল আহিলোঁ আজমল কলেজত। এই চাওক গেটটো মজা লাগিছে দেই। তো ফ্ৰেণ্ডসকল মই ভাবিছিলোঁ যে প্ৰগ্ৰামটো ষ্টাৰ্ট হোৱা নাই, কিন্তু আহি কিনে চালোঁ যে ষ্টাৰ্ট হৈছে। তো মোৰ আহোঁতে অলপ লেট হ'ল। চাওক কিমান ল'ৰা ছোৱালী আছে, বহাৰ ঠায়ে নাই। মই যে ক'ত বহিম এতিয়া। আৰু মই ইয়াত আহি কিনে শুনা পালোঁ যে তাইক কিবা ক'বলৈ দিছে, কিন্তু তাই কোৱা নাই, মানে লাজ লাগে কাৰণে। চ' চাওঁ এতিয়া কি কৰে। তোমাৰ পৰিচয়টো দিয়া। মোৰ নাম মুখলিছ আহমেদ, মোৰ দেউতাৰ নাম মোল্লা আব্দুল ৰহমান, গাঁও কাৰাইখাইটি, থানা কাছুমাৰা, ডাকঘৰ পাঠিমাৰী, ডাক সংখ্যা 78112 অলপ আচৰিত কিবা নাম পাইছো ছাৰ। কাৰাই খেতি, পথাই মাৰি। পুইৰ নেওতাটা কোৱা তুমি। পুইৰ 1 গুণ পুই, পুইৰ 2 গুণ পুই পুই, পুইৰ 3 গুণ পুই পুই, এনেকৈ। পুইৰ 1 গুণ পুই, পুইৰ 2 গুণ পুই পুই, পুইৰ 3 গুণ পুই পুই পুই, অলপ লাউডলি কোৱা। পুইৰ 4 গুণ পুই 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 পুই, পুইৰ 5 গুণ পুই 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 পুই, পুইৰ 6 গুণ পুই 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 পুই। হ'ব। ধৰা হ'ল তোমাৰ নাম খাসকি, মোৰ নাম হ'ল পচাইন্দু। মই বাৰে বাৰে তোমাৰ নাম ক'ম আৰু তুমি বাৰে বাৰে মোৰ নাম ক'বা। খাসকি পচাইন্দু, খাসকি এই পচাইন্দু, পচাইন্দু। তুমি সঁচাই পচাইন্দুৰ খোৱা নে? হয়, মই খাওঁ। পচাইন্দুৰ কিয় খোৱা? পচাইন্দুৰ খোৱাটো বহুত টেষ্ট, আৰু শৰীৰৰ ৰক্তবিলাক বাঢ়ে আৰু শৰীৰৰ মাংসবিলাক আমি আনি দিলে খাব পাৰিবানে? খাৰে পাম। হ'ব, আমি আনি দিম। হ'ব, আৰু কিবা কৰিবা? কৰিম। ও সুন্দরী, একদিন তুমি হইবা বুড়ি, সেদিন তোমার মেকআপ বক্সে থাকবে পান সুপারি। আমিৰুলক মই এটা প্ৰশ্ন সুধিম দেই। আমিৰুল মোৰ হোষ্টেলত ৱালমেট হয়, আৰু হান্নান মান্নানৰ এটা পৰিচয় আছে, সেইটো আমিৰুলে খুব ধুনীয়াকৈ দিয়ে। চ' আমিৰুল হান্নান মান্নানৰ পৰিচয়টো দিব লাগে। মোর নাম আব্দুল মান্নান, মোর নাম আব্দুল হান্নান, মোর গাঁও পাহাড়পুর কাতলি, মোর আখল বাসস্থান হাবিজঙ্গল। তোমাক কিবা কৰিবলৈ দিম, কৰিবানে? কি কৰিম? তুমি কোনোবা ছোৱালীক কেতিয়াবা প্ৰপ'জ কৰিছানে? কৰিছো। কেনেকৈ কৰিছা? আহক এজন দেখাই দিয়ক। কোন যাব লাগিব? Yes. তুমি পছন্দ মতে বাছি লোৱা। আপুনি আহক। মই কিয় যাম? মই নাযাওঁ। আপোনাক মোৰ ভাল লাগিছে, মোৰ ইয়াত লাগিছে আপোনাক। মই নাযাওঁ। আহক প্লিজ। হ'ব, যাই আছো। প্ৰপ'জটো এনেকৈ কৰিবা যাতে তাই একচেপ্ট কৰে। ওকে, চেষ্টা কৰিম। Excuse me. কোৱা। প্লিজ আপোনাৰ নামটো ক'বনে? কিয় তুমি মোক
ইমান দিনৰ পৰা ভাল লাইক কৰিছা তাৰ মোৰ নামটো নাজানো নেকি আপোনাৰ নাম নাজানো, আপোনাক ভাল লাগিছে, সেইটো পচন্দ হৈছে, সেইকাৰণে মই আপোনাৰ নামটো সুধিছোঁ। মোৰ প্ৰিয়া হয় প্ৰিয়া হয়, আপোনাৰ নাম প্ৰিয়া তেনেহ'লে। অ' প্ৰিয়া, কেনে আছ? তুমি মোৰ কাৰণে যেনেকুৱা দোৱা কৰি থাকা মই তেনেকৈ আছো অঁ হয় নেকি? অঁ ভাত খাইছা? নাই খোৱা কিয়? তুমি নাখালে যে মই নাখাওঁ এটা নাজানে? তোমাক মোক ভাল লাগিছে, প্লিজ আই লাভ ইউ ক'বনে? এনেকৈ প্ৰপ'জ নকৰেতো আপুনি যদি মোক বেয়া পায় তেনেহ'লে মোক আই লাভ ইউ ক'ব, আৰু যদি আপুনি ভাল নাপায় তেনেহ'লে মোক ভাল পায় তেনেহ'লে আই লাভ ইউ নক'ব। বুজা নাই আকৌ ক'ব লাগে আপুনি যদি মোক ভাল পায় তেনেহ'লে আই লাভ ইউ নক'ব, আৰু যদি বেয়া পায় তেনেহ'লে আই লাভ ইউ ক'ব। আই লাভ ইউ। এনেকে প্ৰপ'জ সকলোৱে কৰে তুমি অলপ বেলেগকে কৰিব লাগে এইটো আকৌ কি হ'ল তুমি ইউনিকলি প্ৰপ'জ কৰা তাই অলপ ইউনিক ৱেত প্ৰপ'জ কৰা কেনেকৈ প্ৰপ'জ কৰিম? প্ৰপ'জ কৰি আছোঁ। সেইটো মোক কিয় সুধি আছা এইটো তুমি জানা I love you too, brother. কিয় তুমি মোৰ সৰু ভাইৰ নিচিনা মই তোমাক ভাল নাপাম নেকি ভাল পায় তেনেহ'লে মই যিটো ভাল পাইছোঁ আপুনি এইটো যে নক'লে। এ বেওটা দাঁড়িয়ে আছে, এই ছেলে এই শোন শোন শোন, তোরা কয় ভাই বে? আমরা 4 ভাই। ও তোরা 4 ভাই, কেন 5 ভাই হইলে আমার কি করতে বে? তোমার ফেভারিট কমেডিয়ান কোন মোৰ ফেভাৰিট কমেডিয়ান টিংকু নামৰ এজন কলিকতাৰ বাসিন্দা। তেনেহ'লে টিংকু নামৰ কমেডিয়ানটোৰ তুমি মিমিক্ৰি কৰি দেখুওৱা মই এইমাত্ৰ যে কৰিলোঁ এইখন টিংকুৰ এখন ভিডিঅ' আছিল যিখন মোৰ ফেভাৰেট হয় বৰ্তমানত। এইখন মই বহুত দিন আগতে চাইছিলোঁ কিন্তু এতিয়াও চাওঁ মাজে মাজে কাৰণ মোৰ ফেভাৰেট হয়। অ'কে তেনেহ'লে বেলেগ এটা কৰি দেখুৱাই দিয়া আমাক বেলেগ এটা কাঁচা বাদাম। ঠিক আছে, এইখন মই টিংকুৰ ভিডিঅ' চোৱা নাই কিন্তু বেলেগ মই চাইছিলোঁ, মই কৰিব জানো। মই একবাৰ কৰিব বিচাৰোঁ, নহ'লে ভুল হলে ক্ষমা করে দিব। হাতের শাখা গলার মালা থাকে যদি সিডি গোল্ডের চেন তোমরা দিয়ে যাবে সাথে সমানে সমান তোমরা বাদাম পাবে। বাদাম বাদামে দাদা কাঁচা বাদাম আমার কাছে নাই গো বুবু বাজা বাদাম আমার কাছে পাবে শুধু কাঁচা বাদাম দাম দাম। আৰু আমি জানো শাহনৱাজ সানি বাবৰ মেণ্টি হয়। ৰোল নম্বৰ 33। তুমি মোবাইল অলপ কমকৈ ইউজ কৰিবা। তুমি মোৰেই মেণ্টি হয়নে? আমাক ইমপ্ৰেছ কৰা, কিবা না কিবা এটা কৰা, জলদি ইমপ্ৰেছ কৰাৰ কাৰণে বেলেগ কিবা কৰিব পোৱা নেকি? কৰা কৰা, ডেন্স যি কৰিব পাৰা। এটা কুকুৰা শব্দ দিওঁ। ৰুহুলৰ হোষ্টেলত এটা খুব জনপ্ৰিয় নিক নেম আছে, সেইটো কি? ৰুহুল উত্তৰ দিব লাগে। তুমি আমিৰ ছাৰৰ এক্টিং কৰিব লাগে। ৰুহুল ছাৰ খুব ধুনীয়াকৈ আমিৰ ছাৰৰ মিমিক্ৰি কৰে। সেই যে তিনিজন ল'ৰা ও তো বেসাল বানাবে আমিনুল সাইফুল ইমরান আপাতত 9 এর আগে জানি আমি হোস্টেল দেই না বুঝছো তুমি তোমাৰ পৰিচয়টো দিব লাগে আৰু কাঁচা বাদাম ক'ব লাগে। কাঁচা বাদাম একেবাৰে হুৰ তুলি যাতে ভাল লাগে। তোৰ আগতে কম না পিছত কম। পিছত ক'বা পিছত। কাঁচা বাদাম বাইদেউ যেনেকুৱাকে ক'লে তেনেকুৱাকে দিবা পৰিচয়টো। My name is Abid Muhammad Dipti Islam. Kacha Badam. লাভলি কোৱা। I have completed my
schooling and SSLC examination from Royal Global English School, Kalgasia, with a qualification mark of 86%. Now, I am the student of ACES first year English medium section A of science stream. Ka saha badam. নহয় ভালকৈ কোৱা হুল টানি কোৱা Ka saha badam. দুটা বাকলি নথকা কলাৰ নাম কোৱা বাকলি নথকা কলাৰ নাম হয় বি পজিটিভ নেগেটিভ নলবা মিস কল এটা হল और कॉल এটা হিন্দি ব্রেক ডান্স কৰি কৰি ষ্টেজত যাব লাগে মোৰ নাম শাকিৰুল ইছলাম মোৰ দেউতাকৰ নাম সন্মানীয় আবু বক্কাৰ সিদ্দিক মোৰ ভিলেজ আদিতপুৰ सानी में मेरे राग देखा मोरे सानी में मेरे राग देखा अंतर कई बा ओठे सानी में मेरे राग देखा अंतर कई बा ओठे भालो करिया बाजाओ रे दो तोरा सुंदरी कमला सानी में मेरे राग जे ओठे बोले सिले गो ভালোবাসি গো আজ কেন গো এডুকেশন স্যারের যদি গান নহলো মানে তিন ধরনের অনুষ্ঠানের সামগ্রী নকরে জাদু করিলা প্রেমেতে মজাইলা জাদু করিলা প্রীতি শিখাইলা ঘরেতে থাকতে পারি না ঘরেতে লগত অলপ এক্টিং কৰি যাবা তোমাক এটা কোশ্চেন কৰিম নেগেটিভ মাইণ্ডত নলবা হ'ব বুকৰ মাজত গোল গোল দুটা কি হল নহয় তোমাক প্ৰশ্নটো আকৌ কৈছো বুকৰ মাজত গোল গোল দুটা কি আছে এইটো নেগেটিভলি নব নালাগে বি ও ও কে কি আছে তার মাজত ডাবল ও হয় 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 মই স্যারের অ্যাক্টিং করি কোন স্যার আমিরউদ্দিন স্যার আমিরুদ্দিন স্যার আর রুহুল আমিন স্যার ওকে একটু ব্ল্যাকবোর্ড হ্যাঁ ওকে আমি তোমার স্টুডেন্ট এতিয়া রুহুল আমিন স্যার একটু করি তুমি মমতাজ নামের অ্যাক্টিংটু করে দেখবা কোনোবাই কিবা কৰি দেখুৱাব বিচৰা নেকি স্পেচিয়েলি মই করি কি কৰিবা সানিয়া ম্যামের ওকে ওয়েলকাম ওয়েলকাম ওকে সানি ম্যামের একটি সানি ম্যাম জিন্দাবাদ সানি ম্যাম জিন্দাবাদ ওকে রেডি তোমাকে স্টুডেন্টস বলে কি বুঝবো
কাৰোবাক পৰিত কৰিব খোজা ঠিক আছে তেনেহ'লে চোৱা सुनेगा तो हिल जाएगा तू जाएगा दूसरा मिल जाएगा তোমালোকৰ খুব মানে খুজলি বেমাৰ চিনিবা খুজলি খুব খুজলি হৈছে যাতে বজাৰত গতে যায়ক তোমালোকে খুজাই থাকা স্কুলত আহোঁতে খুজাই থাকা ক্লাছত গৈ খুজাই থাকা ইমান খুজুটো হৈছে তেতিয়া গান বাজিব তোমালোকে সেই খুজলি ডেন্স কৰি কৰি মঞ্চত যাবা तुम्हारे गालों में एक तिल है कि तुम्हारे गालों में एक तिल है वो तिल नहीं वो मेरा दिल है कुछ लोगों ने बोला कि पबजी ने मेरे लाइफ बर्बाद किया लेकिन मेरे पास जब कोई नहीं था तब पबजी ने मेरे साथ दिया कि दूध में कुछ चाय पत्तियां गिरी तो रंग सांवला हो गया कि दूध में कुछ चाय पत्तियां गिरी तो रंग सांवला हो गया एक भोला वाला सा लड़का किसी लड़की से मिली तो बाबरा बन गया जब जब तेरे पास में आया एक सुकून मिला जिसमें था भूल तपाया ओ वजूद मिला दिल समझ जरा फिर मुहब्बत करने चला है तू ছুটি লওঁতে যিটো চাটু মাৰা সেই চাটুটো একবাৰ মাৰিব লাগে কোনোবাই ছাৰ এজন হোৱা তাতে আহা নুৰালো আহা কথাখিনি বাংলা ভাষাত হ'ব যিটো আমাৰ যিটো হোষ্টেলত আমি জেনেৰেলি ইউজ কৰোঁ সেইটো হ'ব অ'কে ষ্টাৰ্ট স্যার স্যার কি কওঁ ছুটি নিম কেনেকৈ ছুটি নাহিব স্যার বহুত দিনের পরে ঠিক আছে আর বাড়ির কথা মনে পড়ছে আরে মনে কই বিয়ে হয়েছে আরে নে দিন ধরে বাড়ির কথা মনে পড়ছে কি খাবে বাতি যার বাতি কি আছে বহুত দিন ধরে আইছে সেই জন্য তো বাচ্চারা কি করবা রিভিউ না জানা না স্যার যাওয়ান থেকে ফার্স্ট ইয়ারে কোনো ছুটি নাই স্যার আবারও কয় স্যার জবরদস্ত হাসা কথা বলে জবরদস্ত আমি সাথে বলি হাসা জবরদস্ত তার মানে তুমি মিছা কথা কোয়াকে বসে কইছো ভাই না টেনশন স্যার ওবো না বাড়ি যাও না স্যার জবরদস্ত ওবো না স্যার এক মাস ধরে আইছে জবরদস্ত কোন আসবে স্যার এই পুরো মাইছে কহুন স্যার বাটি ওলাই এলো ও বাড়িওয়ালা লাগে না আইলি কি হবো কিছু না থ্যাংক ইউ জেৰিফা বহুত ভাল বিহু নৃত্য কৰে মই আগতে গম পাইছিলোঁ
টিচাৰ্ছ ডেৰ দিনা তাই বিহু নৃত্য কৰিব বিচাৰিছিলে, গতিকে জেৰিফাই বিহু নৃত্য কৰিব লাগে। বুলবুল বিহু নৃত্য এটা বজাই দিয়া। তোমালৈ মৰম যিমান হিমালয় পৰ্বতৰ সমান, ফুল গভীৰ কিমান আকাশৰ তৰা যিমান, এবাৰো নাভাবিলা সকলে এৰি থৈ তুমি গুচি গলা, এবাৰো নাভাবিলা সকলে এৰি থৈ তুমি গুচি গলা। স্যার মই দাদাহঁতৰ এটা প্ৰশ্ন আছিল। দাদাহঁত ৰেডি? দাদাহঁতে দিনটো প্ৰশ্ন সুধিছে, এতিয়া দাদাহঁতে প্ৰশ্ন সুধিব। কণী আৰু গাখীৰ কোনে একেলগে দিব পাৰে? কণী আৰু গাখীৰ কোনে একেলগে দিয়ে? ৰাইট এনসাৰ। ওকে, দাদাই জিকিলে। আৰু কিবা কৰিবা? ওকে, থেংক ইউ। তো ফ্ৰেণ্ডসকল ভিডিঅ'টো আপোনালোকে চালে, আশা কৰোঁ বহুত ভাল লাগিছে। আৰু যদি মই কোনোবাৰ ভিডিঅ' দিব লাগিছিল কিন্তু দিয়া নাই, আৰু কোনোবাৰ ভিডিঅ' দিব লগা নাছিল মই দিছোঁ, তো তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। মানে মই যিখিনি ভিডিঅ' কৰিছোঁ বা কৰিব পাৰিছোঁ সেইখিনি ভিডিঅ'ই দিছোঁ, চ' আপোনালোকে বেয়া নাপাব। থেংক ইউ।